আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন, হওক সেয়া সুখৰ নথবা দুখৰ। নিজস্বতা বজাই ৰখা, কাৰণ কোনেও তোমাক চৰিত্ৰ তোমাতকৈ ভালকৈ কোনো কৰিব নোৱাৰে। বহুত বেছি টকা নিবিচাৰোঁ, বৃদ্ধকালত মা দেউতা যাতে কোনো অভাৱত সন্মুখীন নহয় তেনেকৈ তেওঁলোকক ৰাখিব বিচাৰোঁ। ভিৰৰ মাজত মই থাকিব নিবিচাৰোঁ, মোৰ বাবে যাতে ভিৰ হয় তেনেকুৱা হ'ব বিচাৰোঁ। এই পৃথিৱীত অসম্ভৱ বুলি একো নাই, আমি এই সকলো কৰিব পাৰোঁ যিবোৰ আমি ভাবিব পাৰোঁ, আৰু আমি এই সকলো ভাবিব পাৰোঁ যিবোৰ আমি আজিলৈকে ভবা নাই। আপুনি এই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়। চাব, আপুনি জীৱনজোৰা কাম নকৰি অকল আনন্দ শেষ কৰিব। হাতৰ আশাত বেছি বিশ্বাস নকৰিবা, কাৰণ মই হাত নথকা মানুহ সফল হোৱা দেখিছোঁ। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমান সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি হওঁতে লাগিলেহেঁতেন। যদি গন্তব্য স্থান পোৱা নাই তেন্তে গন্তব্য স্থান সলনি নকৰিব, পথ সলনি কৰক। আপুনি এইটো কৰিব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনি দিনত 24 ঘণ্টা পায় যিমান মহান আৰু সফল লোকসকলেও পায়। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ, কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। ভাল কিতাপ আৰু ভাল মানুহ সহজে চিনি পোৱা টান, তেওঁলোকক পঢ়িবলগীয়া হয়। জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে, কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিক বাহিৰলৈ আনিবৰ কাৰণেহে আহে। বিকল্প বহুত পাবা গন্তব্য স্থান হেৰুৱাবলৈ, সংকল্প এটাহে থাকে গন্তব্য স্থান পাবলৈ। মৰম এনে এক বস্তু যি আন্ধাৰ পৃথিৱীক পোহৰাই কৰি তোলে। যদি সফলতা বিচাৰিছে বন্ধু, জীৱনত সময় আৰু পৰিস্থিতিলৈ কেতিয়াও নাকান্দিব। আপুনি যদি শুদ্ধ তেন্তে বাৰে বাৰে প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই, লাহেকে থাকক, সময় এদিন আপোনাক প্ৰমাণ দি দিব। আপোনাৰ সপোনক সদায় জীয়াই ৰাখক, অন্যথা আপোনাৰ সপোন অগ্নিশলিতা নুমাই গ'লে আপুনি এক জীৱিত মৰাশলৈ পৰিৱৰ্তিত হ'ব। সংঘৰ্ষ মানুহক শক্তিশালী কৰে, লাগিলে তেওঁ যিমানেই দুৰ্বল নহওক কিয়। ডাঙৰ মানুহ তেওঁহে যিজনে ওচৰত বহা মানুহজনক সৰু অনুভৱ কৰিব নিদিয়ে। বিফলতাৰ প্ৰত্যাহ্বান স্বীকাৰ কৰা, যিটো অভাৱ হৈছে চোৱা আৰু পূৰণ কৰা। জীৱনত আচল সত্য, আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব। জীৱনত আটাইতকৈ শক্তিশালী পথ প্ৰদৰ্শন কৰা নিজৰ শক্তি। সকলোতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। জয় অসম।